হেল্ল' এভৰিৱান, ৱেলকাম টু শ্বেহনাজ কৰ্ণাৰ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই পুনৰ এটা ৰেচিপি, গাঁৱলীয়া ষ্টাইলৰ গৰৈ মাছত মটৰ দিয়া ঝোল তৰকাৰী। মই ব্যৱহাৰ কৰিছোঁ ইয়াত 250 গ্ৰাম গৰৈ মাছ। গৰৈ মাছখিনি ধুনীয়াকৈ এনেদৰে কাটি লৈছোঁ, কাটি ধুই লৈছোঁ। আৰু কেইটামান মটৰখিনি কেঁচা মটৰ হয়, গুচাই এনেদৰে ধুই লৈছোঁ মটৰখিনি। আৰু ডাঙৰ সাইজৰ 3টা বিলাহী মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু লৈছোঁ ইয়াত এটা ডাঙৰ সাইজৰ পিঁয়াজ, কেইটামান কেঁচা জলকীয়া আৰু কেইগুছামান ধনিয়া পাত কাটি লৈছোঁ। মাছখিনিৰ মাজে মাজে এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এনেদৰে কাটি ল'লে মাছখিনিৰ ভিতৰলৈকে মছলাখিনি একেবাৰে সহজতে সোমাই যায়। মাছখিনি আমি ফ্ৰাই কৰি ল'ম, সেয়েহে ইয়াত চাহ চামুচেৰে আধা চামুচ হালধি দি দিছোঁ আৰু আধা চামুচ নিমখ মই ইয়াত এড কৰি দিছোঁ। হালধিখিনি এনেদৰে হাতেৰে মই মাছৰ লগত এনেকৈ মিহলাই লৈছোঁ। ভালদৰে মিহলাই ল'ব যাতে মাছখিনিৰ গাত হালধিখিনি আৰু নিমখখিনি সম পৰিমাণত এনেদৰে লাগি যায়। নহ'লে কোনোবাটোত নিমখ বেছি হ'ব, কোনোবাটোত কম হ'ব, সেয়েহে অলপ ভালদৰে এনেকৈ মিলাই ল'লে ভাল হয়। গেছত এখন কেৰাহী গৰম হ'বলৈ দিছিলোঁ। গৰম হোৱাৰ পিছত মই ইয়াত ডাঙৰ চামুচেৰে 4 চামুচ মিঠাতেল এড কৰি দিছোঁ। মই কেৰাহীতে ভাজিম, আপোনালোকে ফ্ৰাই পেনো ইয়াত ব্যৱহাৰ কৰিব পাৰে। তেলখিনি গৰম হ'বলৈ দিছোঁ আৰু কেৰাহীখন এনেকৈ সামান্য লৰাই দিছোঁ। তেলখিনি আমাৰ গৰম হৈ গ'ল। তেলৰ পৰা যেতিয়া এনেদৰে ধোঁৱা ওলাবলৈ ধৰিব তেতিয়া গম পাব যে তেল গৰম হ'ল। এতিয়া চামুচ এখনৰ সহায়ত মই মাছখিনি অলপ অলপকৈ তেলত এনেদৰে দি দিছোঁ। হাতেৰে দিলে যিহেতুকে তেল ছিটিকিব পাৰে, সেয়েহে মই ইয়াত চামুচ ব্যৱহাৰ কৰিছোঁ। আৰু এনেকৈ গোটেই মাছখিনি কেৰাহীখনত দি দিছোঁ। কেৰাহীখন এনেদৰে লৰাই তেলখিনি অলপ বিয়পাই দিছোঁ, যিহেতুকে মই ইয়াত কেৰাহীত ফ্ৰাই কৰিছোঁ। ফ্ৰাই পেনত ফ্ৰাই কৰিলে বাৰু এইটো নকৰিলেও হয়। তেলখিনি হাই ফ্লেমত গৰম হ'ব দিয়াৰ পিছত মই মাছখিনি ইয়াত দিয়াৰ সময়ত গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছিলোঁ। আৰু প্ৰায় 1 মিনিটমান মাছখিনি ফ্ৰাই কৰি লোৱাৰ পিছত চামুচখনৰ সহায়ত এনেদৰে মাছখিনি এটা এটাকৈ লুটিয়াই দিছোঁ, যাতে কেৰাহীখনৰ তলিত লাগি নধৰে। সেয়েহে লাহে লাহে এনেকৈ গোটেই মাছখিনি লুটিয়াই দিছোঁ। মাছখিনি আমাৰ ফ্ৰাই কৰা হৈ গ'ল। মাছখিনি আমি এইটো পৰ্যায়লৈকে ফ্ৰাই কৰিম, একেবাৰে ৰঙচুৱা কৰি নেপেলাওঁ। মাছখিনি কেৰাহীখনৰ পৰা অজৰাই লোৱাৰ পিছত সেই কেৰাহীখনতে মই আৰু 2 চামুচমান মিঠাতেল এড কৰি দিছোঁ আৰু তেলখিনি গৰম হ'বলৈ এৰি দিছোঁ। তেলখিনি আমাৰ গৰম হৈ গ'ল আৰু কাটি থোৱা পিঁয়াজখিনি তেলত এনেদৰে দি দিছোঁ। পিঁয়াজখিনি এনেদৰে চামুচেৰে লৰাই দিছোঁ। আগৰ নিচিনাই তেলখিনি গৰম হোৱাৰ সময়ত গেছৰ ফ্লেমটো হাই ফ্লেমত ৰাখি আৰু পিঁয়াজখিনি দিয়াৰ সময়ত গেছৰ ফ্লেমটো মিডিয়াম ফ্লেম কৰি দিছোঁ। আৰু মিডিয়াম ফ্লেমত পিঁয়াজখিনি ফ্ৰাই হোৱালৈকে আমি আমাৰ মছলাখিনি ৰেডি কৰি ল'ম। চাহ চামুচেৰে আধা চামুচ হালধি গুড়ি দি দিছোঁ, 1.5 চামুচমান জলকীয়া গুড়ি, 1 চামুচ জিৰা গুড়ি দি দিছোঁ, 1 চামুচ ধনিয়া গুড়ি দিছোঁ আৰু নিমখ সোৱাদ অনুসৰি ইয়াত দি দিছোঁ। 1 চামুচমান পানী দি মছলাখিনি চামুচ এখনেৰে ভালদৰে লৰাই লৈছোঁ। আমাৰ মছলাৰ পেষ্টটো এনেদৰে ৰেডি হৈ গ'ল। এইফালে আমাৰ পিঁয়াজখিনিও ভাজা হৈয়ে গ'ল। পিঁয়াজখিনিৰ বৰণটো অলপ সলনি হৈছে, নিশ্চয় লক্ষ্য কৰিছে।
এতিয়া বনাই থোৱা পেষ্টটো আমি ইয়াত ঢালি দিছোঁ আৰু চামুচখনেৰে ভালদৰে গোটেই পেষ্টটো লৰাই দিছোঁ। কাটি থোৱা বিলাহীখিনিও এতিয়া আমি ইয়াত এড কৰি দিছোঁ আৰু চামুচখনেৰে ধুনীয়াকৈ লৰাই লৈছোঁ। ঢাকন লগাই মিডিয়াম ফ্লেমত 5 মিনিটমান মই এনেদৰে এৰি দিছোঁ। মাজতে এনেদৰে ঢাকনিখন এবাৰ গুচাই চাইছোঁ, বিলাহীখিনি ভালদৰে এতিয়ালৈকে গলা নাই। মই বিলাহীখিনি ভালকৈ গলি যাবলৈ দিছোঁ। আপোনালোকে এনেকৈ গোটাকৈ ৰাখিব বিচাৰিলেও ৰাখিব পাৰে। মই বিলাহীখিনি একেবাৰে গলাই দিম, সেয়েহে আৰু 2 মিনিটমান মই ঢাকনি লগাই বিলাহীখিনি ভালদৰে গলিবলৈ এৰি দিম। এতিয়া বিলাহীখিনি আমাৰ ধুনীয়াকৈ গলি গৈছে আৰু কেঁচা জলকীয়াখিনি মই ইয়াত এড কৰি দিছোঁ আৰু চামুচখনেৰে ভালদৰে লৰাই লৈছোঁ। মটৰখিনি এতিয়া মই ইয়াত এড কৰি দিছোঁ আৰু চামুচখনেৰে ধুনীয়াকৈ লৰাই লৈছোঁ। যিহেতুকে বিলাহীখিনি গলি গৈছে, কেৰাহীখনৰ তলিত লাগি যাব পাৰে, সেয়েহে চামুচখনেৰে মই ভালদৰে লৰাই লৈছোঁ। এতিয়া মই পানী এড কৰি দিছোঁ ইয়াত আৰু ঢাকনি লগাই হাই ফ্লেমত সিজিবলৈ এৰি দিছোঁ। প্ৰায় 10 মিনিটমান হাই ফ্লেমত সিজোৱাৰ পিছত এতিয়া গোটেই মাছখিনি আমি ইয়াত এটা এটাকৈ এড কৰি দিম। মাছখিনি লাহে লাহেকৈ এড কৰিম। ধনিয়াখিনিও এতিয়া ইয়াত এড কৰি দিছোঁ আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি ঢাকনি লগাই আৰু 2 মিনিটমান সিজিবলৈ এৰি দিছোঁ। এনেদৰে গাঁৱলীয়া ষ্টাইলত আমাৰ গৰৈ মাছৰ মটৰ দিয়া জোল তৰকাৰী ৰেডি হৈ গ'ল। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে।